নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই নিকিতা পুনৰবাৰ মই ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছে নিমাতী ঘাট, কিয় আপোনালোকক দেখাম বাৰু। আৰু মই চকুতনো কি মোৰ সোমাল, ইমান খজুৱাই আছে। আমি চিধা নিমাতী ঘাটত যোৱা নাই, লগৰ এজন আছে তাতে সোমাইহে নিমাতী ঘাটত যাম। আৰু আমি যোৰহাট বৌহঁতৰ ঘৰত আছোঁ যেতিয়া তাহাঁতৰ ঘৰলৈ বেছি সময় নালাগে, খুব বেছি আধা ঘণ্টা। আৰু বিশেষ আমি চিনি নাপাওঁ, গুগলত চাৰ্চ কৰি কৈছোঁ। আৰু লগৰজনক ফোন কৰিলোঁ, সি কৈছে যে ৰাস্তাটোত বাঁহৰ দলং এখন পাবা। আমি কিন্তু বাঁহৰ দলং বহুত বিচাৰিলোঁ, বিচাৰি পোৱা নাই। আৰু সি কৈ আছে মই তাতে ৰৈ আছোঁ, তোমালোকে গাড়ীখন ৰখাই ঠেলিব লাগিব। মই তেতিয়া কৈছোঁ গাড়ীখন ঠেলা থকাতকৈ মই নিজেই খোজকাঢ়ি যাম, কিমান দূৰ হ'ব তাক কৈ আছোঁ। নাই মই তাতে ৰৈ আছোঁ, আমি বলকচোন পামগৈ নাই। অ মা, বাঁহৰ দলং ক'ত? বাঁহৰ দলং ক'ত? বাঁহৰ দলং ক'ত? ইমান বদমাছ চোন, মোক কৈছে বাঁহৰ দলং বোলে। মই জিউকো লৈ অহা হ'লে ভাল আছিলে ন। বাঁহৰ দলং ক'ত? হা, ইমান মিছা কথা কৈছে যে বাঁহৰ দলং আছে বোলে, গাড়ী ঠেলিব লাগিব বোলে। এতিয়া আমাৰ মেকআপ কৰিবলৈ বহিছে দেই। আপোনালোকে ভাবিছে চাগে মই মেকআপ কিয় কৰিছোঁ। আচলতে আজি মিউজিক ভিডিঅ' এটা আছে, সেইবাবে মই মেকআপ কৰিছোঁ। মই এইটো পজ দিম নহয়, তুমি ফোন কৰি দিবা মোক। নিমান চোৱা কথা এটা কওঁ, চোৱা না এইফালে চোৱা না। দিম চাওঁ ক মই তোমালে চালে গাড়ীয়ে মোলে নাচাব। সেইদিনাখন কিবা এটা চাওঁতে ক'বা হাবিলৈকে লৈ গৈছিল কি কেইখন চাবলৈ গ'লে বেয়া। গালি দিম এতিয়া গালি খাইছে। নিকিতা মোবাইলটো চুৰ কৰিবলৈ কিন্তু লাভ আছে আকৌ। চোৱা আকৌ মই ক'ব নোৱাৰো। দেৱে আধা ঘণ্টা চলাইছে। দেই বৰষুণ দিছে ন? নাইচ। বৰষুণ। হাই কোৱা, হাই কোৱা, হাই কোৱা দিয়া। অ'কে 15 মিনিট দেব নেকি? আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট শ্বুটিঙৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। আজিলৈ আহিছোঁ, বাই বাই।